সেনাপতি প্ৰসেনজিৎ, কি সংবাদ আনিছা? বৰ্তমান ব্যস্ত মই দেৱীৰ পূজাত। নালাগে কৰিব তুমি দেৱীৰ পূজা। দূৰ কৰা ৰাজ্যৰ চিন্তা, দূৰ কৰি সকলো ৰাজ থাকক লোকৰ পদক্ষেপী হ'ল। মাত্ৰ লাগে মোক এটি প্ৰশ্নৰ উত্তৰ। কি প্ৰশ্নৰ উত্তৰ লাগে তোমাক? কোৱা, তুমি মোক ভাল পোৱা? অৰ্থাৎ মাত্ৰ উত্তৰ দিয়া। মৰম কৰোঁ, ভাল পাওঁ, উপযুক্ত ৰাজভক্ত বুলি। এইয়াই যথেষ্ট নহয়, ভাল পাব লাগিব মোক। সকলোৰ পৰিৱৰ্তে স্বামীৰূপে গ্ৰহণ কৰিব লাগিব। সেনাপতি, দেৱীৰ মন্দিৰত এনে পাপ ভাৱ নানিবা। বাহিৰ হৈ যোৱা তুমি মন্দিৰৰ পৰা। তুমি মোক স্বামীৰূপে গ্ৰহণ কৰিব জমে তোৰ ধৰিছে কেইখন বছৰ তোৰ অতি ওচৰত।
আজি এই হুলেৰে তোক পৰে নিধন মশাই দেবীর মূর্তি তুমি আশা দেবী রানীর ঘরে আশা খুব ভারী বেশ সাগর দেবীর মহিমা তোৰ নাম হৰিৰ সতীত্ব ৰক্ষাৰ বাবে ওলা বন্ধে মই হনুমানিত পাপী ৰাধে সমধিত হল তোৰ বাবে প্ৰাৰ্থ বেশ শান্তি শ্ৰীৰামচন্দ্ৰ প্ৰতিজ্ঞাত অলৰচৰ সেয়ে